खुलुमबाय बड'लेण्ड बुब्लि नायगिरि बयखौबो बरायबाय बे समाव बड'लेण्ड बुब्लिनि स्टुडिअ'आव आं सन्दना इस्लारि दिनै उदालगुरि जिल्लानि सिङाव थानाय खैरानि राइन' इक' रिजर्टआव गिबि खेबनि थाखाय बिटिआरआव खुंफुंजादों मुलुगनां दावबायारि सान बोसोरफ्रोमबो 27 सेप्तेम्बर खालारखौ मुलुगनां दावबायारि सान महरै फालिनाय जायो बे सानजों लोब्बा लाखिनानै बिटिआरनि मुलुगनां दावबायारि बिफाननि मावफुं सोद्रोमा धरम नारायण दास लोगोसे दावबायारि बिफाननि सेक्रेटारि नरेन चन्द्र बसुमतारी डिएफअ आरो गोबां दावबायारि बिथांमोना खैरानि राइन' इक' रिजर्टआव मुलुगनां दावबायारि सान हाबाफारियाव बाहागो लायो बे समाव मावफुं सोद्रोमा धरम नारायण दास बिथाङा फोरमायोदि जायगा लाना जायगा हाग्रा फोजोबस्रांनाय जादोंमोन नाथाय दा बेफोरबादिया एसे खम जाबाय फरेस्टआव गोग्लैनाय जायगाफोराव हाग्रा फोजोबस्रांना थानायखौ सरकारनिफ्राय राहा लानाय जागोन होननाबो बिथाङा फोरमायो হয় এইটো বিটিআৰত আমি প্ৰথমবাৰৰ কাৰণে অসম টুৰিজিমৰ লগত ৰিলেটেড টুৰ গাইড বা টুৰ অপাৰেটৰ তেওঁলোকক আমি ইয়াতে নিমন্ত্ৰণ জনাইছোঁ আৰু আজি আমি খৈৰানীত আমাৰ ওদালগুৰি জিলাত ইক' টুৰিজিম পাৰ্কত ইয়াতে আমি অনুষ্ঠান কৰিছোঁ আৰু ইয়াতে আমাৰ লগত ছেক্ৰেটাৰী টুৰিজিমৰ নৰেন চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া উপস্থিত আছে আমাৰ ডিএফঅ মহোদয় উপস্থিত আছে আৰু তেনেকুৱাকৈ আমাৰ বিটিআৰৰো কিছুমান টুৰ গাইডসকল আহিছে খুব ভাল প্ৰগ্ৰাম হৈছে ধুনীয়া লাগিছে আমি দেখিছোঁ মানে জংঘলক লৈ যিহেতু বিটিআৰে যথেষ্ট সচেতন কিন্তু ইয়াত দেখিছোঁ বহুত মানে এনক্ৰচমেণ্ট হৈছে কি ক'ব এনক্ৰচমেণ্ট এটা সময়ত বহুত হৈছিলে এইটো আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ কিছুমান আহে আৰু বিশেষকৈ এনক্ৰচমেণ্ট আমাৰ এইটো অঞ্চলত অলপমান কমেই আছে আমাৰ কোকৰাঝাৰ চিৰাঙত অলপমান বেছি আছে বিভিন্ন জাতি জনগোষ্ঠী থাকে তেওঁলোকে এনক্ৰচ কৰি আহে আৰু আপোনাৰ দেখা গৈছে যে আমি যেতিয়া চালোঁ যে এনক্ৰচাৰ বেলেগ মানুহ নহয় গাঁৱৰে মানুহ হয় গাঁৱতো ঘৰ থাকে আৰু তেনেকুৱাকৈ চেক নাছিল আগতে এটা আমাৰ পৰিৱেশটো বিটিআৰত কেনেকুৱা আছিল আপোনালোকে জানে এই পৰিৱেশটো চেঞ্জ হৈছে এতিয়া এনক্ৰচমেণ্টটো ষ্টপ হৈছে আৰু যদি ক'ৰবাত এনক্ৰচমেণ্ট তেনেকুৱা আছে আমি ইতিমধ্যে ডিচিশ্যন লৈছে আমাৰ বিটিআৰ চৰকাৰে যে তেওঁলোকক আমি ৰিহেবিলিট কৰি দিম কিন্তু ফৰেষ্ট লেণ্ডটোক আমি এনক্ৰচ কৰিব নিদিওঁ বিটিআৰত বহুতো পৰ্যটনস্থলী আছে এইসমূহ আপগ্ৰেড কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে পৰ্যটনস্থলী বহুত ধুনীয়া ধুনীয়া পৰ্যটনস্থলী আছে আমাৰ কোকৰাঝাৰৰ পৰা লৈ একেবাৰে ভৈৰৱকুণ্ডলৈকে তাৰে আপগ্ৰেডেশ্যন আমাৰ যি কৰিব লগা আছে আমি কৰি আছোঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ আপগ্ৰেডেশ্যনৰ প্ৰয়োজনীয়তা আছে বিভিন্ন জেগাত কমিউনিকেশ্যনৰ প্ৰব্লেম আছে কিছুমান জেগাত আমাৰ টুৰিষ্ট গেষ্ট হাউচবোৰ আছে ডেপ্টিটেড কণ্ডিশ্যনত আছে সেইখিনিক আমি ৰিন'ভেশ্যনৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি কিছুমান ফাণ্ডৰ কাৰণে যিহেতু আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টত ইমান ফাণ্ড নাই তো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অলপমান ফাণ্ডৰ কাৰণে এয়া কৰিছোঁ যে নতুন নতুন প্ৰজেক্ট আমি কিছুমান দিছোঁ সেইখিনি প্ৰজেক্ট অহাৰ লগে লগে ফাণ্ড অহাৰ লগে লগে বিটিআৰ টুৰিজিমটো আপোনালোকে বিশ্বৰ মানচিত্ৰত আপোনালোকে দেখা পাবলৈ সক্ষম হ'ব টুৰিজিম প্লেচসমূহত দেখা গৈছে মাদক দ্ৰব্য ব্যৱহাৰ কৰে ইয়াৰ বিষয়ে বিটিআৰ চৰকাৰে কি ব্যৱস্থা লৈছে যাৰ ফলত প্ৰত্যেক বছৰে পিকনিক হিচাপে তেওঁলোকে আহে ভ্ৰমণ কৰিবৰ কাৰণে তাত মাদক দ্ৰব্য প্ৰতিবাদ কৰাৰ কাৰণে বহু মানুহ মৰি গৈছে তেনে ক্ষেত্ৰত কি হ'ব হয় এইটো বিশেষকৈ পিকনিকৰ সময়ত হয় পিকনিকৰ সময়ত আমাৰ যিটো য়ং ডেকা ল'ৰা ছোৱালীসকল থাকে তেওঁলোকৰ মানসিকতা আজিৰ দিনত এনেকুৱাই যে মদ মাংস গান লগালেহে পিকনিক খোৱা যেন লাগে তাৰ কাৰণে ইতিমধ্যে ফৰেষ্টৰ ডিএফঅ'কো মই ক'লোঁ যে এইবাৰ আমি পিকনিক এৰিয়াবোৰত বিশেষকৈ ছাউণ্ড ছিষ্টেম আমি এলাউ নকৰিম আৰু মদ্যদ্ৰব্য বা ড্ৰিংকছ আমি তাতে এলাউ নকৰিম আৰু তেনেকুৱা যদি কোনোবাই কৰে তাৰ কাৰণে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আমাৰ ছেক্ৰেটাৰী চাহাবে ভাষণত ক'লে এনডেঞ্জাৰ্ড এনিমেল যিমান আছে বিলুপ্ত হ'ব লগা যিখিনি আমাৰ জীৱ জন্তুখিনি আছে সেইখিনি আমি কেনেকৈ প্ৰটেকশ্যন দিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলি আছে আৰু তাৰ কাৰণে বিভিন্ন ষ্টেপ লোৱা হৈ আছে আৰু মই পাৰ্চনেলি এটা দেখা পালোঁ ফ্ৰম মেবি 4-5 বছৰ আগৰলৈকে ৱাইল্ড হগ আমাৰ ভূটান বিশেষকৈ বগামাটি অঞ্চলত যথেষ্ট আমি পাইছিলোঁ আৰু গাঁৱতো সোমাই আহিছিলে কিন্তু যোৱা 4-5 বছৰত কি বা হ'ল ক'ব নোৱাৰোঁ একজেক্টলি যে প্ৰায় নাইকিয়া নিচিনা হৈছে তো মই অলপমান ষ্টাডি কৰি কিনে পালোঁ যে আগতে আমাৰ এইখিনি অঞ্চলত বনৰীয়া কুকুৰ নাছিল এতিয়া বনৰীয়া কুকুৰ আমি দেখা পাওঁ জংঘলৰ আশে পাশে সেইটো এটা কাৰণ হ'ব পাৰে দ্বিতীয়তে আৰু এটা কাৰণ হ'ব পাৰে কিবা হয়তো এনেকুৱা ফ্লু বা ডিজিজ তেনেকুৱা আহিব পাৰে য'ত মাছ এক্সটিংশ্যন তেনেকুৱা হৈ গৈছে তো এনেকুৱা দুটা কাৰণ হ'ব পাৰে
আমাকে বঢ়া নাই আপুনি যদি বেদখল হয় বেদখল জেগাত বাঢ়িছে কিন্তু আমাৰ এইটো ওদালগুৰি আৰু বাক্সাত বহুত কম আছে আৰু মানুহখিনি লাহে লাহে আমাৰ সেইটো অঞ্চলত দেখা পাইছোঁ আমাৰ চিৰাং কোকৰাঝাৰ অঞ্চলত দেখা পাইছোঁ গছ কাটি কাটি তেওঁলোকে আগবাঢ়ি সোমাই আছে কাৰণ আগত তেনেকুৱা প্ৰটেকশ্যন একো নাছিলে এতিয়া আমাৰ চব বৰ্ডাৰ এৰিয়াখিনিত আমি SSB বহাই দিলোঁ আৰু ফৰেষ্টেও ৰুটিনলি চেক কৰি আছে তো এতিয়া তেনেকুৱাকৈ এনক্ৰোচমেণ্টটো হোৱা নাই কমিছে কিছু সংখ্যক জেগাই আছে অলপমান আছে কিন্তু নতুনকৈ এনক্ৰোচমেণ্ট আৰু হোৱা নাই ব্যৱস্থাত তেওঁলোকক উচ্ছেদ কৰা হ'ব আৰু তেওঁলোকক পুনৰ সংস্থাপন য'ত কৰিব লগা আছে তাতে কৰি দিয়া হ'ব मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738